কুকুৰ পোৱালি দুটাই নেজ জোকাৰি জোকাৰি খাই আছে। চাহ তাহ আনিবলৈ পাহৰিলোঁ খালি। ফ্ৰেণ্ডছ, আজি গৈ আছোঁ দুটামান মজা মজা জেগাত আৰু কুকুৰ মেকুৰী তেওঁলোকক কিবা এটা দিবলৈ চেষ্টা কৰিম, বিস্কুট বা অন্য কিবা কিবি খাদ্য সামগ্ৰী। আপোনালোকে ভিডিঅ'টো চাই থাকিব। সেইদিনাখন ডিম্পুদাৰ ভিডিঅ'টো চাই আমাৰো মন গ'ল যে অলপ বিস্কুট চিস্কুট কুকুৰৰ কাৰণে দিওঁ। এইখিনি জেগাত এতিয়া আমি অলপ বিস্কুট দিম বুলি ভাবিছোঁ। যিমানখিনি পাৰিছোঁ দিছোঁ আৰু এতিয়া বেলেগ এটা জেগাত গৈ দিম। গৈ আছোঁ, কুকুৰ বাৰু দেখাই নাই আজি ক'তোতে, তথাপিও আমি জেগাই জেগাই দি যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। অংকল এটা পালোঁ, পানী অলপ ভৰাই ল'লোঁ। এই গৰমত বহুত পানী পেলাইছে। এই দোকান এখন পালোঁ, ইয়াতে দুখনমান বিস্কুট দি যাওঁ বুলি ভাবিলোঁ, এইখিনি দিলোঁ। আৰু দুপৰীয়া টাইম এনেও আহিব, এতিয়া ভোক লাগিছে চাগৈ গম পাইছোঁ। ইয়াৰ পিছত আৰু দুটামান জেগাত দিম আৰু তাৰপিছত ঘৰলৈ উভতিম। ঘৰত আহি গা পা ধুলোঁ, অলপ আবেলি টাইম এতিয়া অলপ ওলাই যাওঁ। আগবেলা বহুত গৰম আছিল কাৰণে বনাব পৰা নাছিলোঁ ভিডিঅ'। এতিয়া অলপ ওলাই যাওঁ, মোৰ লগৰ এজন আহি আছে। সেইদিনাখন ডিম্পুদাৰ ভিডিঅ'টো চাই কেনে তেওঁ বহুত ভাল কাম কৰি আছে আৰু তেওঁক দেখি আমাৰো মন গ'ল যে আমিও এনেকুৱা কিবা এটা কৰোঁ। তাৰ কাৰণে ওলাই আহিলোঁ আজি। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এতিয়া দেখিছে আপোনালোকে গঢ়দলৰ আমি প্ৰৱেশ দুৱাৰ পালোহি। এতিয়া ভিতৰলৈ সোমাই যাওঁ, আপোনালোককো দেখাই দেখাই গৈ আছোঁ। আপোনালোকে বহুত পুৰণি পুৰণি গছ দেখা পাব আৰু আমাৰ জুবিন দায়েও আহি বহুত গছ ইয়াতে ৰুই গৈছে, গছৰ পুলি। ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে। এয়া চিৰি, অকণমান চিৰি উঠাৰ পিছতে পাম। আপোনালোকে ক'বচোন এই খেজুৰী গছৰ কাটাটো কি কি কামত ব্যৱহাৰ হয়? আপোনালোকে দেখিছে গঢ়দল জেগাখিনিত আমি এক পেকেট বিস্কুট থৈ দিছোঁ ইয়াতে। মানে অহা যোৱা কৰি থাকে ইয়াত কুকুৰ মেকুৰী, তেওঁলোকে খাব পাৰিব। বৰ্তমান মই গছৰ ওপৰত আছোঁ, আপোনালোকে দেখিছে উঠি আহিছোঁ টকলা গছত। বহুত পুৰণি গছ এডাল, আপোনাৰ কমেও 100 বছৰ পুৰণি গছ এডাল। দিবৰ কাৰণে কুকুৰ পোৱালি বিচাৰি ফুৰিছোঁ, পোৱাই নাই। কিন্তু অৱশেষত এজন আহিছে নেজ জোকাৰি জোকাৰি, তেওঁক দুটামান বিস্কুট দিম আমি। এয়া খাইছে, দেখিছে। কুকুৰ পোৱালি দুটাই নেজ জোকাৰি জোকাৰি খাই আছে। চাহ তাহ আনিবলৈ পাহৰিলোঁ খালি। এয়া আপোনালোকে দেখিছে ৰজাৰ দিনৰ ইটা, বহুত পুৰণি, এতিয়ালৈকে আছে। আপোনালোকে এইখিনি জেগাত আহিলে দেখা পাব, আহিব কেতিয়াবা চাবলৈ। কোন জেগা আপোনাৰ গঢ়দল বুলি কয়, তেজপুৰ গঢ়দল। আপোনাৰ এই তৰাজান কুমাৰগাঁও এইখিনি অলপ সোমাই আহিব লাগে। এনে চাব আহিব পাৰে, এইটো ভাল জেগা ভগৱানৰ দিনৰ। এইপিনে দেখি পাইছে এইবিলাক ভগৱানৰ দিনৰ ঘৰ আছিলে এইটো। এইখিনি জেগাৰ এটা 360 ভিউ চাই লওক। এইখিনি জেগাতে জুবিন দাই কাঞ্চনজংঘাৰ শ্বুটিং কৰিছিলে। কোৱা মতে ইয়াতে মানে আমাৰ অনিৰুদ্ধৰ ঘৰ আছিল। এইবিলাক দেখিছে, ইয়াতে ঘৰ আছিল আগৰ দিনৰ, বহুত পুৰণি। এইখিনি বিস্কুট এতিয়া এই দুজন কুকুৰক দিম, আপোনালোকে চাওক। গাইছ, এতিয়া সন্ধিয়া 5টামান বাজিলেহি। যিহেতু লকডাউনৰ সময়, আমি ঘৰলৈ জল্দিকৈ উভতি আহিলোঁ। কি কৰিব, তথাপিও আমি হেপিয়ে থাকিব লাগিব। আহি ঘৰ পালোহি।
আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু কি কৰে এইবিলাক কৰি দিব বাই বাই ফ্ৰেণ্ডছ